এয়া আজি দেওবাৰ বুলি আমি দবকাৰ পৰা সপৰিয়ালে আকাশীগংগালৈ আহিছোঁ। এয়া আকাশীগংগাৰ শিৱ মন্দিৰৰ দৃশ্য। আকাশীগংগাৰ শিৱ মন্দিৰৰ প্ৰায় 7 বজাৰ দৃশ্য এয়া আপোনালোকে দেখিবলৈ পাইছে। এতিয়ালৈকে দৰ্শনাৰ্থী তেনেকৈ অহা নাই, 2-এজন আহিছে। এয়া মোৰ 2 পুত্ৰী স্নিগ্ধা আৰু তিষ্টা, লগত মোৰ সহকৰ্মী শামছুল ছাৰ। তেওঁলোকে এয়া আকাশীগংগাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আছে। এয়া মোৰ ধৰ্মপত্নী শ্ৰীমতী ধন্দিতা মেধি। তাইৰ ভাগৰ লাগিছে, ভাগৰ জিৰাইছে। এয়া পুনৰ আপোনালোকক মন্দিৰলৈ লৈ আহিছোঁ। এয়া আকাশীগংগাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি থকাৰ মুহূৰ্তবোৰ। আজি বন্ধৰ দিন বুলি তেওঁলোকো মোৰ লগতে আছিল। এনে সাধাৰণতে লগত নাহে, গতিকে তেওঁলোককো আকাশীগংগা দেখুৱাবলৈ লৈ আহিলোঁ লগত। এইয়া মোৰ সৰু ছোৱালী, এইজনী ডাঙৰ ছোৱালী, এইয়া লগত ধৰ্মপত্নী। এইফালে তেওঁলোকে প্ৰাকৃতিক দৃশ্য উপভোগ কৰাত ব্যস্ত হৈ আছে। এইয়া এতিয়া আমি আকৌ আকাশীগংগাৰ পৰা বুঢ়ীগংগালৈ আহি পালোঁ। এই বুঢ়ীগংগাৰ পানীত তেওঁলোকে কিছু খেলিছে। মোৰ 2জনী ছোৱালীয়ে কিছু উপভোগ কৰিছে আজি, বৰ ফূৰ্তি পাইছে তেওঁলোকে। কাৰ্বি আংলঙৰ দাঁতিকাষৰীয়া অঞ্চল, ইয়াত যথেষ্ট সুন্দৰ সুন্দৰ ঠাই আছে। আপোনালোকেও কেতিয়াবা যদি ইয়ালৈকে আহে উপভোগ কৰিব পাৰিব। বিশেষকৈ ডিচেম্বৰ জানুৱাৰী মাহত বেছি ধুনীয়া হয়। আমাৰ আহোঁতে অৱশ্যে পলম হ'ল, আমি মাৰ্চ মাহতে আহিলোঁ। ডিচেম্বৰত ইহঁতৰ পৰীক্ষাৰ বাবে সময় সুবিধা উলিয়াব পৰা নহ'ল। এয়া বুঢ়ীগংগাৰ ওপৰত থকা স্লুইচ গেট, স্লুইচ গেটৰ ওপৰত আমাৰ 2 জীয়ৰী। সৰুজনীয়ে অকণ ভয় কৰিছে। স্লুইচ গেটৰ তলৰ প্ৰাকৃতিক দৃশ্য সুন্দৰ, অপূৰ্ব সুন্দৰ, দেখিবলৈ খুব ধুনীয়া। সময় সুবিধা পালে আপোনালোকে নিশ্চয় আহিব। স্লুইচ গেটৰ পৰা নামি আহিছে মোৰ 2 জীয়ৰীয়ে।
আজি বন্ধৰ দিনটো ভালদৰে উপভোগ কৰিলে তেওঁলোকে।